Hello everyone, welcome back to my YouTube channel. So আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো গাইস বহুতে সুধি আছে বা বহুতে সেই প্ৰবলেমটো ফেচ কৰি আছে বা বহুতে হেতু মন ভাঙি আছে যে মোৰ মেছেজ অহা নাই, মই 10,000 টকা নাপাম নেকি, আৰু যাৰ নেকি মেছেজ আহিছে হতে কেতিয়াকে হে টকা লাভ কৰিব, আৰু আপোনালোকে সেই মেছেজ বা আপোনালোকৰ নাম কেনেকে নিজৰ মোবাইল ফোনৰ জৰিয়তে চাব পাৰিব, সকলো তথ্য এই ভিডিঅ'ত জনাম। তাৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, অলপ স্কিপ নকৰিব, কাৰণ অলপ স্কিপ কৰি দিলে আপোনালোকে গোটেই প্ৰচেছটো বুজি নাপাব। সো তাৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লগতে অল বাটনটোত ক্লিক কৰি দিব, যাতে মই যেতিয়া এনে ধৰণৰ ইনফৰমেশ্যন আপডেটসমূহ আপোনালোকক ভিডিঅ' আকাৰে দিম তেতিয়া আপোনালোকে সেই নটিফিকেশ্যনসমূহ পোনপ্ৰথমে লাভ কৰিব। সো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ যোনটো আইডিটো জেনেৰেট হোৱাৰ লগে লগে যে আপোনালোকৰ সেই টকাটো আপোনালোকে লাভ কৰিব, সেইটোৰ পাছতে আপোনালোকে বহুতো কাম কৰিব লাগিব বা বহুতো প্ৰচেছ আছে। সেইটো কমপ্লিট হোৱাৰ পাছতহে আপোনালোকৰ যোনটো টকা 10,000 টকা, সেই 10,000 টকা আপোনালোকে লাভ কৰিব। নেক্সট আহিলে আপোনালোকৰ যাৰ নেকি মেছেজ আহিয়ে ডিলেট হৈ গৈছে, সো সেই ডিলেট ক'ৰ পৰা কালেক্ট কৰিব পাৰি আৰু নিজৰ নামটো কেনেকৈ মোবাইল ফোনৰ জৰিয়তে চাব পাৰে, ছাবমিট হৈছে নে নাই, সকলো প্ৰচেছ এইটো ভিডিঅ' শেষলৈকে জনাম। তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব, কাৰণ অলপ স্কিপ কৰি দিলে আপোনালোকে সেই প্ৰচেছটো বুজি নাপাব। আৰু আপোনালোকৰ যাৰ নেকি মেছেজ অহা নাই সেইটো বহুতো ইছ্যু থাকিব পাৰে, বহুকেইটা ইছ্যু থাকিব পাৰে, যেনেকৈ আপোনালোকৰ ফোনৰ ষ্ট'ৰেজটো ফুল হ'ব পাৰে, সেইটো কাৰণে আপোনালোকৰ মেছেজটো নাহিব পাৰে। নেক্সট আপোনালোকৰ যোনটো ইনকামিং নাথাকিব পাৰে, ইনকামিং যিহেতু এয়াৰটেল যদি হয় আপোনালোকৰ, তেতিয়া আপোনালোকে সেইটো হ'ব পাৰে। আৰু নেক্সট আহিলে আপোনালোকৰ নেটৱৰ্ক ইছ্যু হ'ব পাৰে, নেটৱৰ্ক ইছ্যুৰ কাৰণে আপোনালোকৰ যোনটো মেছেজ, সেই মেছেজ আপোনালোকৰ ফোনত নোসোমাব পাৰে। সো গোটেইকেইটা প্ৰব্লেমৰ চলিউশ্যন এইটো ভিডিঅ'ত বনাম। সো তাৰ কাৰণে আপোনালোকে যাব লাগিব ক্ৰম ব্ৰাউজাৰত। ইয়াত আহি আপোনালোকে টাইপ কৰিব লাখপতি বাইদেউ, লাখপতি বাইদেউ বুলি চাৰ্চ কৰিব। এইটো চাৰ্চ কৰি দিয়াৰ লগে লগে প্ৰথম পেজ যোনটো লাখপতি দিদি মনিটৰিং ৰিপৰ্ট, ইয়াত আপোনালোকে ক্লিক কৰিব। সো সেইটো ক্লিক কৰি দিয়াৰ লগে লগে পেজটো অ'পেন হ'ব। এইটো অ'পেন হোৱাৰ পাছত আপোনালোকে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব, ৰাজ্যখনৰ নামটো, সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই পেজটো অ'পেন হ'ব। পেজটো আপোনালোকে যদি ডেস্কটপ চাইটত নোলায় তেতিয়াহ'লে ডেস্কটপ চাইটটো অফ কৰি ল'ব, তেতিয়া আকৌ ওলাবগৈ। যদি ডেস্কটপ চাইট কৰিলে ওলাই সেইটো আপোনালোকে ট্ৰাই কৰিব। সেইটো কৰাৰ পাছত আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনালোকৰ যোনটো 1, 2 থাকে তলত আছে, সেইটো 1ত থাকিব পাৰে, কিছুমান ডিষ্ট্ৰিক্ট 2 থাকিব পাৰে, কিছুমান 3 থাকিব পাৰে, কিছুমান নেক্সটত গৈ আপোনালোকে কৰিব পাৰে। সেইটো চিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো ক্লিক কৰিব। সো সেইটো ক্লিক কৰাৰ লগে লগে নেক্সট পেজত আহিব। সেইটোত আপোনালোকে ব্লক নেমটো চিলেক্ট কৰিব লাগিব, আপোনালোকৰ যোনটো ব্লক হয় সেইটো ক্লিক কৰিব। সেইটো ক্লিক কৰাৰ পাছত অলপ টাইম ৱেইট কৰিব। ৱেইট কৰাৰ পাছত আপোনালোকৰ আৰু নেক্সট পেজ এটা অ'পেন হ'ব। সো ইয়াত আপোনালোকে আপোনালোকৰ যোনটো গাঁও পঞ্চায়তৰ নামটো দিব, আপোনালোকৰ যোনটো হয় সেইটো চিলেক্ট কৰিব। সেইটো কৰাৰ পাছত আপোনালোকৰ যোনটো ভিলেজ, ৰেজিষ্টাৰ ভিলেজ, আপোনালোকৰ আত্মসহায়ক গোটত যোনটো গাঁৱৰ হয় আপোনালোকে সেইটো খুলিছিলে, সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব। সেইটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ পেজ এটা অ'পেন হ'ব। ইয়াত আপোনালোকে আপোনালোকৰ গোটত কিমানজনৰ ভেৰিফাইড হৈছে আৰু কিমানজন বাকী আছে আৰু আপোনালোকৰ সদস্য কিমানজন, গোটেইকেইটা চাব পাৰে। সো ইয়াত আপোনালোকে চাব পাৰে আপোনালোকৰ গোটৰ নাম, গোটৰ কিমানজন আছে, কিমান % ছাকচেছ হৈছে, গোটেইকেইটা আপোনালোকে ইয়াত চাব পাৰে। সো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ইনফৰমেশ্যনটো আপোনালোকক দিবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। সো আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। সো আজিলৈ ইমানেই, জয় অসম।